অসমত যেনেকৈ আমি নিযুক্তি নিকা কৰি দিওঁ কোনেও অভিযোগ নকৰে, কাৰণ সকলো জাতি উপজাতি দুখীয়া মধ্যবিত্ত সমাজে অসমৰ নিযুক্তিত সুযোগ পায়। BTCৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰু নিকা কৰিব লাগিব। মই কাৰো ওপৰত অভিযোগ নিদিওঁ, কাৰোবাৰ কোনোবাই দুৰ্নীতি কৰিছে বুলিও নকওঁ, কিন্তু মানুহ আৰু যুৱক সমাজৰ বিশ্বাস হ'ব লাগিব যে হয় ৰিজাল্টটো ভাল হৈছে। অসমত যেনেকৈ আজি বিশ্বাস স্থাপন হৈছে, BTCটো আমি তেনেকৈ বিশ্বাসৰ সৃষ্টি কৰিব লাগিব। লাগে বুলি কৈছে, মই ইলেক্ট্ৰিচিটিটো সোনকালে কৰি দিম। বিষয়টো মোক আজি ইয়াতে ৰাইজে কৈছে, তাতে ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰি দিব লাগে, আমি সোনকালে কৰি দিম। দলঙৰ বিষয়ে মই অৱগত নহয়, মোৰ লিষ্টখনত 3খন দলঙৰে নাম দিছে, সেই 3খন দলং মই কৰি দিম। তাৰ ভিতৰত যদি এইটো আছে হৈ যাব। হস্পিটেলৰ দাবীটো হ'ব, মই গোটেইখিনি মই জমদুৱাৰত আজি আহিছোঁ যেতিয়া মাজে মাজে আৰু আহি থাকিম। BTCত কোনে কেনেকৈ চিট পাব বুলি কি ভাবে? BTCত এতিয়ালৈকেতো বিজেপি 1 নম্বৰ আজিৰ দিনত। মই যিমানখিনি পৰ্বতজোৰা আৰু শ্ৰীৰামপুৰৰ বাদে মই সকলো সমষ্টিত গ'লোঁ। BTCৰ মানুহে এইবাৰ এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে, যাতে দিল্লী, দিছপুৰ, কোকৰাঝাৰ একেলগ হৈ কাম কৰিব পাৰে, কাৰণ আঞ্চলিক দলটো বহুতবাৰ হ'ল। এইবাৰ BTCৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে, সকলো ৰাইজে বিজেপিক বিচাৰিছে। জমদুৱাৰতে আমিতো ভাবাই নাছিলোঁ ইমান মানুহ হ'ব মিটিঙত। আজি আমি য'ত গৈছোঁ, বেলেগ পাৰ্টীয়ে মহকুমা জিলা মিলাই যিমান মানুহ কৰি আছে, আমাৰতো এটা সমষ্টিতে ইমান মানুহ আহি আছে। তাৰমানে ৰাইজে এইবাৰ স্পষ্টভাৱে নৰেন্দ্ৰ মোদীক বিচাৰিছে, বিজেপিক বিচাৰিছে। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি BTCত কেতিয়া লাভ কৰিব? মইতো দিবই লাগে, কিন্তু ক'লোৱে নহয় যে VCDC বিলাকে তাতো লিষ্টৰ গণ্ডগোল কৰি থৈ দিয়ে। ইলেকশ্যনৰ পিছত দিলে চবেই পাব। নতুনকৈ VCDCৰ এপইণ্টমেণ্ট দিয়া হ'ল এই অলপতে ছেক্ৰেটাৰী। সেই গণ্ডগোলবিলাক মই ক'লো নহয় যে VCDCৰ ব্যৱস্থাটোক ৰাইজে প্ৰত্যাখ্যান কৰিছে। ইয়াক আমি নতুনকৈ ইলেক্টেড কৰিব লাগিব, যাতে ইলেকশ্যন হয় VCDC। আপোনাৰ কথাৰ পিছত বহুত VCDC চেয়াৰমেনে ৰিজাইন কৰিছে বা ওলাব বিচাৰিছে, সিহঁতক কি হ'ব স্যাৰ? নহয়, VCDCৰ ব্যৱস্থাটো যদি ইলেক্টেড নহয়, ৰাইজৰ পৰা ভোট ল'লে সেই গাঁৱৰ মানুহে VCDC হ'ব। এতিয়া যোনে তোনে VCDC হৈ যায়। গতিকে ব্যৱস্থাটো অসমত যেনেকৈ পঞ্চায়তৰ ব্যৱস্থা আছে, আমি তেনেকৈ VCDCকো ইলেক্টেড কৰিব লাগিব, নিৰ্বাচিত কৰিব লাগিব, তেতিয়া গণ্ডগোল নহয়।